স্বাগতম মইনাহত। আজি আমি এটি সঁচা ঘটনাৰ আধাৰত এজনী সাহসী ছোৱালীৰ কাহিনী তোমালোকলৈ আগবঢ়াইছো। তেওঁৰ সাহসিকতাক আমি সকলো ভাৰতীয়ই চিৰদিনৰ বাবে মনত ৰাখিম। আহাচোন আমি কাহিনীলৈ আগবাঢ়ো। সাহসী ছোৱালীজনী। 1924 চনৰ 22 ডিচেম্বৰত গহপুৰৰ বৰঙাবাৰী গাঁৱত সাহসী ছোৱালীজনীৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম কৃষ্ণকান্ত বৰুৱা আৰু মাতৃৰ নাম কনকেশ্বৰী বৰুৱা। সেই সময়ত সমগ্ৰ ভাৰততে ব্ৰিটিছ শাসনে গা কৰি উঠিছিল। ব্ৰিটিছসকলে ভাৰতীয় লোকসকলৰ ওপৰত নানা ধৰণেৰে অত্যাচাৰ কৰিছিল। ব্ৰিটিছৰ অন্যায় আৰু অত্যাচাৰৰ বিৰুদ্ধে জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা আন্দোলন তীব্ৰতৰ হৈ উঠিছিল। ব্ৰিটিছৰ অত্যাচাৰে কণমানি ছোৱালীজনীৰ মনত বৰ বেয়াকৈ প্ৰভাৱ পেলাইছিল। ক্ৰমান্বয়ে ডাঙৰ হৈ অহা সাহসী ছোৱালীজনীয়েও গান্ধীজী আৰু সুভাষ চন্দ্ৰ বসুৰ আদৰ্শত অনুপ্ৰাণিত হৈ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল। বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম। এনেদৰে ধ্বনি দি দি দলটো গহপুৰ থানাৰ সন্মুখ পায়হি। বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম। তোমালোকে ইয়াত নাহিবা, নহ'লে আমি খেলিয়াই দিম। এইখন আমাৰ দেশ, এইখন দেশত বিদেশীৰ কোনো অধিকাৰ নাই। এইখন দেশৰ জাতি মাটি ভেটি সকলো আমাৰ। ইয়াৰ পিছত ব্ৰিটিছ পুলিচে আন্দোলনকাৰীসকলৰ ওপৰত অমানৱীয় অত্যাচাৰ কৰিবলৈ ধৰিলে। ছোৱালীজনীয়ে সকলো বাধা নেওচি আগবাঢ়িবলৈ ধৰিলে। সাৱধান আৰু আগ নাবাঢ়িবা, এখোজ আগবাঢ়িলে গুলি কৰিম। এইখন আমাৰ দেশ, এইখন দেশত বিদেশীৰ কোনো স্থান নাই। থানাত আমি জাতীয় নিচান উৰুৱামেই। হঠাৎ বন্দুক গৰজি উঠিল। গুলীয়ে ছোৱালীজনীৰ বুকু ভেদি গ'ল। তেওঁ থিতাতে বাগৰি পৰিল। দেশৰ হকে যুঁজি তেওঁ শ্বহীদ হ'ল। দেশৰ বাবে প্ৰাণ আহুতি দিয়া এই সাহসী ছোৱালীজনীয়েই হ'ল কনকলতা বৰুৱা। কাহিনীটো 1942 চনৰ স্বাধীনতা আন্দোলনৰ। তেতিয়া সমগ্ৰ দেশতেই স্বাধীনতা আন্দোলনৰ ঢৌ। কোমলমতীয়া কনকলতায়ো সেই অনুপ্ৰেৰণাৰে আন্দোলনত নামি মৃত্যুবৰণ কৰিছিল। কনকলতা বৰুৱাৰ এই বলিদান দেশপ্ৰেমৰ অনন্য নিদৰ্শন। 2023 বৰ্ষৰ স্বাধীনতা দিৱসৰ এই পবিত্ৰ ক্ষণত শ্ৰদ্ধাৰ সহিত কনকলতা বৰুৱালৈ সশ্ৰদ্ধ প্ৰণাম জনাইছো। জয় হিন্দ, জয় আই অসম।